নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকক জনাবছো, আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালেই আছে। মোৰ বৰ্তমান ভালেই। তো আজিৰ দিনটোত কি কৰোঁ সেয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। এয়া মানুহজন ধুনীয়াকৈ ক'ৰবাত যাব ওলাইছে। এতিয়া তাই স্কুটিখন ধুনীয়াকৈ উলিয়াই লৈছে। এতিয়া উলিয়াই লৈ তাই যাব ওলাইছে। বাই 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 হাই। এয়া দেখিছোঁ নহয়, তাই ধুনীয়াকৈ ওলাই গ'ল। এতিয়া গেটখন মাৰি মই এতিয়া কামবিলাক কৰোঁগৈ। মই ডাইৰেক্ট পাকঘৰত আহিলোঁ। আহি পাকঘৰটো ইমান লেতেৰা হৈ আছে, তো পাকঘৰটো চফা কৰি ল'লোঁ। আৰু কাঁহী বাতি বহুত ধুব আছে। তো তাই যোৱাৰ পিছতে মই কামবিলাক কৰি লওঁ। এতিয়া মই ধুনীয়াকৈ কাঁহী বাতিখিনি ধুই লওঁ আৰু কাঁহী বাতিখিনি ধুই আছোঁ। এতিয়া ধুনীয়াকৈ কাঁহী বাতিখিনি ধুই মই ষ্টেণ্ডটোত ধুনীয়াকৈ ৰাখি গৈ আছোঁ। পাকঘৰটো চফা হৈ থাকিলে মানে মনবিলাকো ভাল লাগি থাকে, হয় নাই? কথাটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। গেছটো ইমান লেতেৰা হৈ আছে, চব্জি বনোৱা হৈছে। এই চিটি মাৰিলে মানে গোটেই তেলবিলাক তাতে লাগি যায়, গোটেই হেৰিবিলাক দালি চালি ভাত চাত চব তাতে পৰে। তো মই সেইখিনিও ধুনীয়াকৈ চফা কৰি দিছোঁ। যিহেতু পাকঘৰটো চফা হৈ থাকিলে মনবিলাকো ভাল লাগি থাকে, মনটো ভাল লাগি থাকে। আৰু এইবিলাক কাপোৰ দেখিখিনি ইমান লেতেৰা হৈ আছে, তো মই কাপোৰখিনিও ধুনীয়াকৈ ৱাশ্বিঙত ভৰাই দিলোঁ। তাতো সেইখিনি ধুই ল'লোঁ। আৰু মই এতিয়া কাপোৰ ধুলোঁ। কাপোৰ ধুই মই কাপোৰখিনি ৰ'দত দি লৈছোঁ। তো আজি ৰ'দটো বহুত ধুনীয়াকৈ ওলাই আছে, তো মই ভাবিলোঁ কাপোৰখিনি ৰ'দত দি লওঁ। কাপোৰখিনি ৰ'দত দি ল'লোঁ। পাকঘৰৰ যোনখিনি কাপোৰ আছিলে সেইখিনি ধুই কৰি মই ধুনীয়াকৈ ৰ'দত দি লওঁ। মই চিৰিকণতে ধুনীয়াকৈ এনেকৈ পাৰি ৰ'দত দি লৈছোঁ। আৰু যোনকেইটা গেছৰ ষ্টেণ্ড আছিলে, প্লেটকেইডাল আছিলে, প্লেটকেইখন আছিলে, সেই প্লেটকেইখনো মই ধুনীয়াকৈ ধুই কৰি ৰ'দত দি ল'লোঁ। এইবিলাক দেখিছেনে ক'লা ক'লা দাগ এইবিলাক যিমান ধুলোঁ মানে নুগুচে। কামবিলাক ধুনীয়াকৈ আজৰি হৈ মই এতিয়া ফুলত পানী দিব ওলাইছোঁ। বেঙেনাজোপা দিনটো ৰ'দতে থাকে, তো পানী নাপাই মৰহি গৈছে, তাতো মই পানী দি দিলোঁ। পানী দি আছোঁ। এইবিলাক টাববিলাকত বেছি ফুল নাই, যিমান ফুল আছে তাতে পানী দি আছোঁ। আৰু ফুল আনিব লাগিব। ফুলৰ মাজতে ধুনীয়াকৈ জলকীয়া এজোপা লগাই দিলোঁ। জলকীয়াজোপা চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।